গাৰ্লফ্ৰেণ্ডক এই হস্তি পূজাত লগ কৰিবলৈ গৈ এয়া চেল খাই মৰিছে। বেছি নাই, এখনেই মোৰ জীৱন। নিজে ঘটি ল'ব নোৱাৰালৈকে এখনকে লৈ যাব লাগিব। নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া যাবলৈ ওলাইছোঁ ফিল্ডলৈ। এতিয়া বাজিছে 1:30। অথনি লগতে ফোন কৰিলে বোলে বহুত দিন বোলে ফিল্ডলৈ অহা নাই নহয়, বোলে আজি আহিবি নি? মই বোলো যাম, বোলো 1:30মান বজাত যাম। মানে বহুত দিন ফিল্ডলৈ যোৱাই নাই, গাটো ভাল নাছিলে যে, জ্বৰ কাহ হৈ আহিছিলে। সেইকাৰণে আজি হঠাতে মাতিলে বোলো যাওঁ, আজি ফিল্ডৰ পৰা আহোঁগৈ। বহুত দিন দৌৰা নাই, আজি কি হয় নাজানো আৰু, দৌৰিব পাৰোঁ নে নোৱাৰোঁ। দৌৰি চাবগৈ লাগিব এপাক দুপাকমান। গাটো ধুই ল'লোঁ এতিয়া ধুনীয়াকৈ। গধূলি হয় যে ঠাণ্ডা লাগে, সেইকাৰণে মানে গাটো ধুই ল'লোঁ আগতে। পিছত ধুওঁ নে নুধুওঁ সেইটো পিছৰ কথা বাৰু। এতিয়া মই ফিল্ডলৈ বুলি ওলাইছোঁ। ফিল্ডত গৈ বটলত পানী বটল ভৰাই লওঁ। দৌৰা মেলাৰ পিছত পানী পিয়া লাগে খুব। পানী আকৌ বিচাৰি নাপামেই নহয়, সেইকাৰণে ফিল্ডৰ পৰা পানী বটল ভৰাই লওঁ। এয়া ফিল্ডৰ পৰা পানী বটল ভৰাই লৈছোঁ। যিহেতু বহুত দিন যোৱা নাই, বটল চটলবোৰ বিচাৰি নোপোৱা হ'লোঁ, ক'ত সোমাই আছে কি কথা একো ধৰিবই পৰা নাই। এইটো বটলটো পালোঁ, এতিয়া পানী বটল ভৰাই লওঁ। দৌৰাৰ পিছত পানী বহুত খাওঁ খাওঁ লাগে, এইটো বটলে পানী নহয়গৈহে। ইফালে জোতাযোৰ লৈ লওঁ, এইযোৰ জোতাযোৰ পিন্ধি দৌৰিলে অলপ প্ৰটেকশ্যন হয়, মানে দুখ নাপাওঁ মানে হেৰি মাটিত। সেইকাৰণে জোতাযোৰ পিন্ধি লওঁ। বহুত দিন জোতা নিপিন্ধাকৈ দৌৰা নাই যে, সেইকাৰণে জোতাযোৰ পিন্ধি ল'ব লাগিব। জোতাযোৰ মই পলিথিন এটাত ভৰাই লওঁ, পলিথিনটোতে ভৰাই লৈছোঁ। যিহেতু বহুত দিন দৌৰা নাই, কি হয় নাজানো, আজি দৌৰিব পাৰোঁ নে নোৱাৰোঁ। বহুত দিন নদৌৰিলে ফেফনি ধৰে আৰু পেটটো কিবা খোচমাৰি ধৰে নাই, সেইবাবে মানে কি হয় নাজানো আৰু, দৌৰি চাওঁগৈ। হ'লে মই জোতাই ভৰাইছোঁ, হ'লে আকৌ শুই আছে এজনে। বেগটোতে জোতাযোৰ ভৰাই ল'ব লাগিব। হ'লে জোতাযোৰ ভৰাই লওঁ, লগতে পানী বটলটো সোমাই লৈছোঁ ৰাতিতে। আহোঁতে আকৌ বেগটো খালী হৈ আহে, খালী মানে পানী বটল পাতলা হৈ যায় নাই, মানে খাই দিওঁ পানীটো তথা পাতলা হৈ যায়। হ'লে মই এতিয়া যাবলৈ ওলাইছোঁ বন্ধুসকল। যিহেতু মোৰ কোনো বাইক বা স্কুটি নাই ন, সেইবাবে এখনকে লৈ যাব লাগিব। এখনেই মোৰ জীৱন। নিজে ঘটি ল'ব নোৱাৰালৈকে এখনকে লৈ যাব লাগিব। এখনকে লৈ মই যাওঁ। আমাৰ ঘৰৰ পৰা ফিল্ডলৈ 3-4 কিলোমিটাৰমান হ'ব। এখনকে লৈ যাওঁ, ব'লক দেখুৱাম আপোনালোকক। পালে আমাৰ লোহাৰ গেটখন খুলি লওঁগৈ মই। এয়া লোহাৰ গেটখন খুলি লওঁ। মোৰ কাৰণে এখনেই লোহাৰ গেট আৰু দেই। অকল মই চাইকেল চলাই আহি আছোঁ, লৈ আহোঁ এনেকৈ। যিহেতু কষ্ট কৰিবই লাগিব, কাৰণ নিজৰ কাৰণে নহ'লেও মা দেউতাৰ সপোনবোৰ পূৰণ কৰিবই লাগিব। কি হয় নাজানো আৰু, চেষ্টা কৰি আছোঁ। সফল হ'বলৈ সময় লাগিব। সপোন দেখিলে যে সপোন পোৱাব পাৰিম সেইটো কথা নহয় ন। সকলোৱে সপোন দেখে, কষ্ট কৰি চাব লাগে সপোনবোৰ সফল হয়নে নহয়। সেয়াই আৰু, সেনেকৈ কষ্ট কৰি আছোঁ। আগতে ফিল্ডলৈ সদায় আহোঁ, এদিন অহা নাই মানে, আজিৰ পৰা লাহেকৈ আহিব লাগিব। ৰাতিপুৱা আহিম, তেনেকৈ দুপৰীয়াও আহিম, আগতে দৌৰিবলৈ আহোঁ মানে। ইফালে মই ফিল্ড আহি পাই গ'লোহি। এখন আমাৰ ফিল্ডৰ গেটখন। সৌফালে ৰৈ আছে মোৰ লগৰটো আকাশ, কিন্তু মই লগ পাইছোঁ, বৰ ধুনীয়া লাগিছে। ক'ত দুখ পালা তুমি? এয়া আকাশ আমাৰ। ক'ত দুখ পালি চাওঁ দেখুৱাই দিয়ক কেমেৰাত। গাৰ্লফ্ৰেণ্ডক এই হস্তি পূজাত লগ কৰিবলৈ গৈ এয়া চেল খাই মৰিছে। বেছি নাই, পেণ্টটো খুলিলে দেখিম নহয়। কৈ দে আৰু, গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈ পিনি মই চেল খাই মৰিছোঁ। দৌৰিবি নেকি? খোজকাঢ়ি ল'ম দিয়া, অলপ খোজকাঢ়ি ল'ম। এয়া বন্ধুসকল, আমি এতিয়া লাহেকৈ এপাক খোজকাঢ়ি লৈছোঁ। এয়া ফিল্ডত এপাকমান খোজকাঢ়ি লৈছোঁ। খোজকাঢ়ি ল'লেহে মানে ভাল লাগে, নহ'লে ভাল নালাগে দৌৰি পিনি। কিমান দৌৰিবি? বহুত দিন দৌৰাই নাই ন? পাৰিবি নাই দৌৰিব? জঁপিয়াব? আজি জঁপিয়াবি নাজানো, জঁপিয়া দৌৰিম নহ'লে হয় নাই? এপাক পাওঁ কাইলৈ বা লাগিলে জঁপিয়াম হয় নাই? বহুত দিন দৌৰাই নাই বন্ধুসকল, সেইকাৰণে আজি কিমান দৌৰিব পাৰোঁ নাজানো। দৌৰি চাব লাগিব দুপাকমান। বহুত দিনৰ মূৰত দৌৰিলে হেৰি হয়, পেটটো চিকুট মাৰি থাকে। আজি ভাত খাই আহিল নেকি? তই আকৌ ভাত খাই আহ ন দৌৰাৰ আগত।
ষ্টেমিনা লাগিব না ষ্টেমিনা তইহে আকৌ ষ্টেমিনাবোৰ খতম কৰ মই খতম কৰি নেকি সেইদিনাখনি গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈ চেলাই আনিছে ভৰি বন্ধুসকল এয়া আমাৰ জঁপিয়া টিকটো মানে এটুকুৰা পৰা এনেকৈ জঁপিয়াই পিনি এনেকৈ এটুকুৰাত জঁপিয়াই দিয়ে মানে আমাৰ ফিল্ডখন জাজি ফিল্ড ল'ৰা ছোৱালী দুপৰীয়া নাহে আমিয়ে আহোঁ কেতিয়াবা কেতিয়াবা এনেকৈ বন্ধুসকল আমাৰ খোজকাঢ়ি মেলি হৈ গ'ল এতিয়া লাহেকৈ চোলা কাপোৰকেইটা খুলি লওঁ দৌৰিব পিন জোতা পিন্ধি ল দৌৰিব লাগে দৌৰিবি আজি দৌৰিব লাগিব ন নদৌৰিলে কেনেকৈ হ'ব তই জোতা নানিলি যে কেলৈ এনেই ভৰিত দুখ পাই আছোঁ জোতা পিন্ধিব নোৱাৰোঁ জোতাটো লৈ আহিব পাৰ তই কাইলৈৰ পৰা জোতা পিন্ধি দে বন্ধুসকল এতিয়া জোতাযোৰ পিন্ধি লৈছোঁ ধুনীয়াকৈ এটা আকৌ জোতা নানিলেই গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি থাকে জোতা চোতা আনিবলৈ পাহৰি থাকে এতিয়া জোতাযোৰ পিন্ধি লওঁ আমি এতিয়া দৌৰি আছোঁ বহুত দিন দৌৰা নাই যিহেতু আজি বহুত দিনৰ মূৰত দৌৰিলত ফেফনি দিছে পূৰা আজি এইকেইদিন নদৌৰাহো ওলাই গৈছেগৈ ঘৰত বহি বহি খোৱা পূৰা ৰ'দ দি আছে আজি বহুত দিন দৌৰা নাই নহয় এইকেইদিন নদৌৰাহো আজি ওলাই গৈছেগৈ ঘৰত বহি বহি টকালৈকে খাই আহিছে নাই কিবাখন লাগি গৈছেগৈ দৌৰি ফেফনি ধৰিব আজি বহুত হয় নাই মই এতিয়া দৌৰি থাকোঁ লাহেকৈ যিহেতু নিজৰ লগতে মা দেউতাৰ সপোন পোৱাবলৈ আছে সেইবাবে কষ্ট কৰিবই লাগিব নহ'লেনো কি হ'ব কষ্ট কৰি যা সকলো এদিন সফল হ'বা এনেদৰে মই কষ্ট কৰি এইফালে লাহে লাহে ময়ো দৌৰি আছোঁ যিহেতু বহুত দিন দৌৰা নাই পেটটো পুৰিছে আৰু বুকুখনো পুৰিছে লাহে লাহে দৌৰিছোঁ পেটটো বা বুকুখন পুৰিলে আপোনালোকে ৰৈ নিদিব লাহে লাহে হ'লেও দৌৰি থাকিব তেতিয়া মানে দৌৰটো আহি থাকিব দৌৰ 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 আৰু এপাক ৰৈ দিলে খেলা পেটত নাই দিয়া কলা ফুলিহে বিকাইছিলে এইটো চাহ আকৌ ফুলি গ'ল গোটেইটো বুকুখনত হৈছে বহুত দিন নাহিলে ফিল্ডলৈ এনেকুৱাই হয় ফেফনি ধৰে পেটটো পুৰে সেইকাৰণে পৰাপক্ষত সকলোৱে ফিল্ডলৈ আহিব সদায় যিহেতু মামাই কৈছে জুন জুলাইত মিডটাৰ্ম আহিব বুলি সকলোৱে চেষ্টা কৰি থাকক সকলো সফল হ'ব সেইকাৰণে আজি দৌৰিব পৰা নাই 4 পাকহে মাৰিছোঁ বেয়া ফেফনি ধৰিছে বন্ধুসকল অকণ ৱৰ্ক মাৰ্ক কৰি লৈছোঁ দৌৰিলোঁ মেলিলোঁ অলপ ৱৰ্ক মাৰ্ক কৰি লৈছোঁ 4 পাকহে দৌৰিলোঁ বেছি দৌৰা নাই খালি ঘামটো নোলালে আজি ৰ'দটো আকৌ পূৰা দিছিলে আহি দিছে বন্ধুসকল দৌৰাৰ পিছত যদি অলপ ৱৰ্ক মাৰ্ক কৰি লওঁ বডিটো বহুত ভাল লাগে ফ্ৰী লাগে গাটো ভাল লাগে অলপ কৰি ল'লোঁ দৌৰা আগত নকৰিলোঁ পাহৰি থাকিলোঁ আজি সদায় কৰি লওঁ আগতে বন্ধুসকল অলপ বুকদানো মাৰিলোঁ যিহেতু বুকদান মাৰিলে অলপ বডিটো ফুলা ফুলা লাগে যিহেতু বহুত দিন দৌৰা নাই মেলা নাই বুকদানো মৰা নাই সেইবাবে বডিটো অলপ চাপ খাই গ'ল লাহেকৈ মোৰ এইফালে ব্যায়াম কৰা মেলা হৈ গ'ল এক্সাৰচাইজ কৰি মেলি হৈ গ'ল এতিয়া পানী অলপ খাই লগালগ দৌৰি মেলি পানী খাব নালাগে অলপ বহি মেলি পানী খাই ল'ব ধুনীয়াকৈ এক্সাৰচাইজ কৰি মেলি পানী খাইছ নেকি কাৰোবাৰ পানী বটল লৈ আহিবি সদায় মোক খাবলৈ নাপাওঁ তোৰে খাম চাকৰি তাকৰি নাপালে তোমাৰ তোৰে ফিল্ডলৈ আহিছ নাই ৰানিঙৰ কথা পাতিব পাৰে ইয়াৰ অকল ছোৱালী কথা মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যিমান পাৰে ৰানিঙৰ ভিডিঅ' সদায় দিবলৈ চেষ্টা কৰিম ভিডিঅ'বোৰ চাব আপোনালোকে ৰানিঙৰ ভিডিঅ' বেছি ভাল পায় সেইকাৰণে ৰানিঙৰ ভিডিঅ' বেছি দিব লাগিব কুটি কুটি লাহেকৈ এতিয়া বন্ধুসকল মই এতিয়া জোতা খুলি মেলি লওঁ যাওঁ নে কি ঘৰলৈ এইফালে টিউবৱেলটো আছে ফিল্ডৰ দাঁতিতে ইয়াত ভৰিকেইটা ধুই যাওঁ লাহেকৈ তোক মাৰি দিছোঁ দেই ফাৰ্ষ্ট ধুই লওঁ ভৰিকেইটা ইমান বোকা লগা নাই বাৰু তথাপিতো ভৰিকেইটা ধুই লওঁ ভৰিকেইটা ধুলে হেৰি হয় ভাল লাগে বন্ধুসকল এতিয়া মোৰ পাম কৰিলে লাহেকৈ ধুই লৈছে মাথাটো ধুইয়ে দিম গৈ যাম সকলো এতিয়া যাওঁ